যোৱাকালি ফকৰাম পুৰাণ বজাৰত এখন ৰাজহুৱা সভা এই ৰাজহুৱা সভাৰ সুকুমাৰ দেৱনাথৰ হৈ আমাৰ গুলজাৰ হোসেন নামৰ ব্যক্তি এজনে মোৰ নামত কিছুমান অপপ্ৰচাৰ চলাইছে। এই ব্যক্তিজন এই সভাখনত কৈছে যে মই বোলে বিজেপিৰ লগত বুজাবুজি কৰি মই বোলে হাৰিছো বুলি এজন মোৰ নামত প্ৰচাৰ চলাইছে। তো গতিকে এইটো গোটেই ভিত্তিহীন কথা। ইয়াৰ ওচৰত যদি প্ৰমাণ আছে, গুলজাৰ হোসেনৰ ওচৰত যদি কোনো প্ৰমাণ আছে, এই প্ৰমাণ ৰাজহুৱা কৰক। আৰু যদি প্ৰমাণ নাই তো গতিকে মই 24 ঘণ্টা সীমা বান্ধি দিছো। 24 ঘণ্টাৰ ভিতৰত প্ৰমাণ দিব লাগিব। যদি প্ৰমাণ দিব নোৱাৰে 24 ঘণ্টাৰ পিছত মই আইনৰ ওচৰত যাম, আইনগতভাৱে মই একশ্যন ল'ম। তো গতিকে আমাৰ গুলজাৰ হোসেন ডাঙৰীয়াক আপোনাক অনুৰোধ কৰিছো, আপুনি কি প্ৰমাণ আছে, কি তথ্য আছে, আপুনি 24 ঘণ্টাৰ আগত ৰাজহুৱা কৰক। ছ'চিয়েল মিডিয়াৰ জৰিয়তে ৰাজহুৱা কৰক, ৰাইজৰ ওচৰত ৰাজহুৱা কৰক। আপুনি প্ৰমাণ দিয়ক। আৰু যদি আপুনি প্ৰমাণ দিব নোৱাৰে তেনেহ'লে 24 ঘণ্টাৰ পিছত মই আইনৰ ওচৰত আপোনাৰ মানহানি কেছ মই দিম। মই এইখিনি ক'ব বিচাৰোঁ, যদি প্ৰমাণ কৰিব পাৰে যে মই যদি বিজেপিৰ লগত বুজাবুজি হাৰিছো, যদি প্ৰমাণ দিব পাৰে তো মই ৰাজনৈতিক সন্যাস ল'ম, ৰাজনীতি ত্যাগ কৰিলে লগত ৰাইজে মোক যি সাজা দিব, যি শাস্তি দিব মই মূৰ পাতি ল'ম। মই একদম ৰাইজৰ ওচৰত মই কৈছো, আপোনালোকে যি শাস্তি আছে দিব, মই মূৰ পাতি ল'ম যদি প্ৰমাণ। আৰু যদি প্ৰমাণ কৰিব নোৱাৰে তেনেহ'লে মই আইনৰ আশ্ৰয় ল'ম।